নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ আজি প্ৰথমটো প্ৰশ্ন হৈছে কোনখন চহৰত অসমৰ প্ৰথম চিএনজি ষ্টেচন উদ্বোধন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড় 2019 চনৰ অক্টোবৰ মাহত কোনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অজয় লাম্বা কোনটো অসমত সংৰক্ষিত জৈৱমণ্ডলৰ ভাণ্ডাৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ডিব্ৰু চাইখোৱা কোনজন অসমীয়া সাহিত্যিকক সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰা হৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি অতুল চন্দ্ৰ হাজৰিকা কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত নাই অপচনবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বঙাইগাঁও 2018 চনত সাহিত্য অকাডেমী বঁটা কোনে জিকিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব সানন্ত তাঁতী কোনে অভিযাত্ৰী উপন্যাসখন লিখিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি নিৰুপমা বৰগোহাঁই কাক ধনী কবি বুলিও জনা যায় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বিনন্দ চন্দ্ৰ বৰুৱা কোন চনত উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি 2001 চনত কিমান চনত আইআইটি গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1994 চনত কোনখন ভূপেন হাজৰিকাৰ দ্বাৰা পৰিচালিত অন্তিমখন চলচ্চিত্ৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চিৰাজ কোন দলে 2017 ফিফা আণ্ডাৰ 17 বিশ্বকাপ জিকিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ইংলেণ্ড গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি হলিৰাম ডেকা গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমবাৰৰ বাবে লোক আদালত কোন বছৰত অনুষ্ঠিত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1988 চনত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন কোনখন চহৰত অৱস্থিত অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোৰহাট অসম ৰাজ্যিক চিৰিয়াখানা বোটানিকেল গাৰ্ডেন কিমান চনত স্থাপিত হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি 1957 চনত কোনটো অসমৰ বাঘ সংৰক্ষিত অঞ্চল নহয় অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি ওৰাং